It's not yell. Yell is nothing. Look at me, what I'm doing. Yell is nothing. I give a fuck for Bollywood. আজিও গান গাবলৈ মন নাই আজিৰ পৰা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই চালে ইমান ধুনীয়া ছোৱালীজনী মই বোলো হাতেৰে মাতি এনেকৈ উঠাম তাক ষ্টেজত এই কোন হেৰি বৰটো এইটো বেছি উৎপাত কৰিলে বেয়া আৰু তেনেকৈ উৎপাত কৰে আচ্ছা আৰু আপুনি এতিয়া ফলটো চাই কি বুলি ভাবিছে পানীখিনি দেখি কেনেকুৱা লাগিছে আপোনাৰ এইটো অসমত লৈ যাবলৈ পাৰিলে ভাল হয় তৰুণক ক'ব লাগিব এই বিষয়ে আপোনাৰ সিটো পাৰে আপোনাৰ এইটো কানাডা হনুমান তাত যাবলৈ মাৰিলে যাব পাৰি জানো তাকে মিনিষ্টাৰ এম এল এ আহে যিমান মানুহ হয় মই যেতিয়া যাওঁ তাতকৈ বেছি মানুহ হয় সি আৰ্মি মেজৰ হয় সি কৈছে যে তই এইটো কেপটো তই পিন্ধিব নোৱাৰ মই কৈছোঁ বেলেগে নোৱাৰে মই পাৰোঁ ইউ শুড চেলিউট মি বিকজ ইউ আৰ মেজৰ ইউ আৰ নট কৰ্নেল তাক পিটিম বুলি ভাবিছিলোঁ ইয়াত সেইটোত বেচুৰা হৈছিলে মই লাইফত বেচুৰা গোৱাই নাই মোৰ ঘৰ কুকুৰটোৱে ফুৰত গৈ কিন্তু আপুনিতো শিল্পী আপুনিতো জ্ঞানী মানুহ আপোনাৰ দেউতা চুৰ কাৰণে আপুনিও কি চুৰি কৰিব নেকি সেইটোতো আপুনি কেতিয়াও জ্ঞানী মানুহৰ লক্ষণ নহ'ব তেতিয়া নহয় চুৰ কৰাৰ কথা কোৱা নাই আপুনি যে কৈছে তাৰমানে আপুনি মহাত্মা গান্ধীৰ সেই দিন কেতিয়াবাই হেৰাই গৈছে সেইটো বিশ্বাস কৰে না মই গাল পাতি যাব নহয় চেক কৰি ৰাখিছোঁ মোৰ আজি কেছটো বম খং উঠিছে আৰু মই চবেই জানো মই ডাইৰেক্ট কথা কওঁ সেইকাৰণে ইয়াত কৈছোঁ মেডিয়া আছে I talk straightly. মই ফুটেজ কৰা নাই গো দেই মোক মেডিয়া নালাগে অসমত মেডিয়া মই জন্ম দিছোঁ Yes! Media was created by me. ডাইলগ মানে ইয়াত ক'লে বৰ দিগদাৰ হ'ব কিন্তু চিনেমাখনো বেলেগ ধৰণৰ চিনেমা এখন ইয়াত ৰেকৰ্ডতে আমি নাই কাটি দিব নালাগে কাটি দিবৰ কাৰণে মই চিনেমাখন বনোৱা নাই মানুহক ক'বৰ কাৰণেহে চিনেমাখন বনাইছোঁ পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল কিন্তু হৈছে বাল আৰু জুবিন গাৰ্গৰ হাতত এটা সঁচা আছে বন্ধুক এটা সঁচা বন্ধুক আৰু গুলিও আছে গুলীয়া মাতিয়ে 5 অক্টোবৰ গুলিয়ে থাকিব दूसरा गाड़ी में आगे चल चल चलो प्लीज आई लव यू छोड़ दो সি ভাল পায় স্নেক্স आई लव स्नेक्स ये पकड़ भी सकता है इसको you should have the guts no don't touch there আজি উঠাৰ পৰা কি হৈছিলে উঠাবা খুব সুন্দৰভাৱে গৈছে ক'ব লাগিব তই সেইটো ক'বলৈ লাজ পায় আপোনাৰ মুখে মই যে মাইকটো ভাঙি দিছিলোঁ ৰাইজকে কওঁ দিছ ইজ এ পিচ ছেশ্যন য'ত গণ্ডগোল কৰিব লাগে তাত তেতিয়া মই ক'ম আবার
সৈতে আছে জুবিন দা, যি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৈ নাগৰিকত্ব সংশোধনী আনি হোৱাৰ পাছতো আজি হাৰ মানি থকা নাই, ওলাই আহিছে ঘৰৰ পৰা। জুবিন দা, কেব গুচি কে হ'ল, ইয়াৰ পিছত কি হ'ব এতিয়া? এইটো কেলা হ'ব। Hey, y'all, come look at this. You can ask the flowers. I sit for hours এইটো কি বস্তু? গানটা। telling all the bluebirds, the bill and coo birds. এই কোন এইটো বৰটো এইটো? পাউটটো কি বস্তু? তাৰপিছত গম পালো মুখখন জোঙা কৰি দিব লাগিব এনেকে। তুমি আকৌ ইয়াৰ নামটো বেলেগ দিছিলা নহয়, চেলফি নাম। এইবিলাক লৈ নাহিবি বুলি। খং উঠিলে কওঁ বাল্ফি বুলি কৈ দিওঁ, চেলফি বাল্ফি নানিবি বুলি কওঁ। কোনোবা শিল্পী আছে, মই নামটো নকওঁ, সি মানে সদায় প্ৰগ্ৰেম আৰম্ভ কৰাৰ আগতে সদায় পাৰ এযোৰ উৰুৱাই লয়। এদিন তাৰ যিটো লগত ল'ৰা থাকে তাক চাইছে, কৈছে পাৰযোৰ ক'ত? কৈছে আহি আছে দাদা। আনি দিলে পাৰ, উৰাই দিলে, পাৰ নৰিলে, পাৰ মানে তলত পৰি গ'ল। সুধিছে মানে লগৰটোক, মানে কি হ'ল পাৰ কিয় নৰিলে? সি কৈছে সেই পাৰ নাপালোঁ, ব্ৰইলাৰ চিকেনো পোৱালি দুটা লৈ আহিলোঁ বোলে। এইকেইটা ব্ৰইলাৰ নহয় বাৰু, এইকেইটা ধুনীয়া পাৰ, মই ওলাই দিছোঁ। থেংক ইউ। I sing for the people. মোক এই মানুহখিনি লাগে, কমিটিন লাগে। মই যেতিয়া বিহু গান মানুহ নাচিব পাৰে, তেনে আপুনি গান গাওক, আপুনি গান গাওক এখন। মোৰ কথা শুনিব লাগিব, যদি নুশুনে মই জেং কৰিম।